হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকে এতিয়া নিউজ চেনেলত হয়তো ক'ৰবাত বেলেগৰ মোবাইলত হয়তো ভিডিঅ' দেখিবলৈ পাইছে যে এখন উৰাজাহাজ কঢ়িয়াই আনি থকা হৈছে এখন গাড়ীৰ ওপৰত। আৰু মই দেখাবলৈ চাইছোঁ এইখন, আৰু এইপিনে মানুহ দেখিছে নহয়, একদম ফটো মাৰিবৰ কাৰণে নাইবা চাবৰ কাৰণে সকলো আহিছে। মই কাষত আহিছোঁ ভিডিঅ'টো চাব, মানে কি ভিডিঅ'টো অলপ কৰিবৰ কাৰণে। যদি যিসকল নতুন মোৰ ভিডিঅ' চাবৰ কাৰণে আহিছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিবা, ঠিক আছে। এয়া চাওক বিমানখন, এখন বিমানখন আনি থকা হৈছে, আপোনালোকে গম পায়েই শিৱসাগৰলৈ আনি থকা হৈছে ৰেষ্টুৰেণ্ট বনাবৰ কাৰণে। আৰু যিজন অনাৰজন নাম হৈছে প্ৰসাদ হাজৰিকা। তেখেতে 1 কোটি টকাত এখন কিনি লৈ আহিছে আৰু এখন ৰেষ্টুৰেণ্ট বনাব বুলি আমি নিউজে হওক বা ক'ৰবাত এনেকৈ হৈ দেখি পাইছোঁ। এখন দিছে গাড়ীৰ ওপৰত লৈছে, এখন ওপৰেদি বা ইমানে ভিৰ মানুহৰ উৰাজাহাজ চাবৰ বাবে, দেখিছেনে? চাৰিওফালে মানুহ গোটেই ভিৰ হৈ গৈছে এখন চাবৰ কাৰণে। উৰাজাহাজখনৰ পাৰ্টছবোৰ খুলি অনা হৈছে, কাৰণ ৰাস্তাত তেনেকৈ আনিলে আকৌ নোৱাৰিব নহয়, সেইকাৰণে খুলি আনিছে। খুলি অনা গাড়ীখন পিছত আছে, বহুত পিছত আছে, গতিকে সেইখন ভিডিঅ'টো কৰিবলৈ নহ'ল। আৰু এয়া দেখিছে নহয় পাৰ্টছ, কি সুন্দৰ, ইয়াৰ ভিতৰত ৰেষ্টুৰেণ্ট খুলিব। আপোনালোকে যদি চাই আছে ৰাজু গগৈ ব্লগ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।